তো হে গাইজ স্বাগতম টু ভিলেজ ব্লগ আৰু গাইজ আজি কোনো ব্লগ নহয় আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ যোৱাকালিৰ পৰা এইচএছ পৰীক্ষা আৰম্ভ হৈছে আৰু এই মানে কুৱেশ্যন পেপাৰখন লৈ এতিয়া ৰাজ্যত মানে পুৰা বিতৰ্ক চলি আছে মানে ইমান কষ্ট মানে কিহৰ কাৰণে প্ৰশ্নখন কটা হৈছে আৰু মানে মোৰো মানে বহুত টান লাগিছে মানে কুৱেশ্যনখন সলভ কৰোঁতে তথাপিও মানে মই সলভ কৰিছোঁ মানে সকলো কৰিছোঁ কম বেছি এতিয়া মানে সকলো ষ্টুডেণ্টৰ মানে এটাই প্ৰশ্ন মানে আমি পুৰণা পাছ নেকি সেইকাৰণে ইমান কষ্ট কাটিছে সকলো মানে ষ্টুডেণ্টে মানে প্ৰথমটো পৰীক্ষা দি অহাৰ পিছত মানে সকলোৰে এতিয়া মানে টেনশ্যন হৈ গ'ল ৰিজাল্ট দিয়াৰ আগত মানে টেনশ্যন হৈ গ'ল মানে পাছ কৰিব নেকি এইটো মানে সকলোৰে এতিয়া প্ৰশ্ন আৰু মই যেহেতু মানে পৰীক্ষা দি আছিলোঁ গতিকে মই ভিডিঅ' বনাব নোৱাৰিলোঁ মোৰ লগৰ বন্ধু এটা মানে ভিডিঅ' বনাই কলেজত গৈছে আৰু ৰিয়েকশ্যন দেখুৱাম মানে ছাত্ৰ ছাত্ৰী মানে কেনেকৈ মানে এক্সাম দি অহাৰ পিছত ৰিয়েকশ্যন হ'ল তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু প্ৰথমে ওলাইছে আমাৰ অসীমে মানে মিষ্টাৰ পাইছে গোটেই মাহা এটা পৰীক্ষা লিখি আছে প্ৰথমে তই কিয় ওলাইলে ইমান হল মোৰ লেখা হল কি লেখছা তই 100 200 লেখছো 100 পামেই কন্ট্ৰোল পৰীক্ষা কেনে হ'ল আমিও দিছো একেলগে বহুত ভাল হৈছে আৰু টান কেনে আছে টান এই বিৰাট টান হৈছে দে মই কোৱেশ্যন লেখাই নাই গ্ৰামাৰ কৰি দিছো একলা পৰীক্ষা কেনে হ'ল ক ভাই ফাটাফাটি একদম ফাটাফাটি না পৰীক্ষা কেনে হ'ল ভাই পৰীক্ষা ফাটাফাটি একদম জুই না জুই মানে কি আৰু জুই মানে পৰীক্ষা ভাই প্ৰশ্ন কাটছি কেনা প্ৰশ্ন কেনা হ'ল পৰীক্ষা কেনে হ'ল পৰীক্ষা গোটেই কেনে হ'ল তোৰ একদম বয়া হৈছে ফেল পৰীক্ষা কেনে হ'ল তোৰ অংকুৰ ভাই পৰীক্ষা কেনে হ'ল পৰীক্ষা বহুত ভাল হৈছে 220 নম্বৰৰ কৰিছোঁ যাব পাৰিম না আজি ইংলিছ আছিল কিমান মান লেখছা না 45-50 মান টানিছিল নেকি পৰীক্ষা মস্ত টান আছে এক্সট্ৰা নিলো বিৰাট খাৰাপ মস্ত টানিছি ভাই ইফালে হা তো তোমাৰ পৰীক্ষা কেনে হ'ল পৰীক্ষা বয়া আহিছি কিয় আকৌ বঢ়া নাছিলো একো বৰা খতম কেনে হ'ল নমস্কাৰ পৰীক্ষা লেখছো মই 20 মাৰ্কৰ তাৰে 15 কাটা যাব পাম 5 পাঁচটা গৰু খাইলে জানে তোৰ পৰীক্ষা এইকাৰণে ভাল হৈছে গম না এইকাৰণে ভাল হৈছে তোৰ পৰীক্ষা বেজতি